Hello everyone, মই মঞ্জুস্না আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল ডাইন উইথ মঞ্জুস্নালে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ বাদামৰ চাটনি। এই চাটনিখন খাবলৈ বৰ সোৱাদ, লগতে এই চাটনিখন অতি কম সময় আৰু অতি কম সামগ্ৰীৰে বনাব পাৰি। চাটনিখন দাইল ভাতৰ লগতে ৰুটি, ইডলি আদিৰ লগতো পৰিৱেশন কৰিব পাৰি। আহকচোন এই চাটনিখন বনাবলৈ কি কি লাগে আমাক চাওঁ। মই এই চাটনিৰ কাৰণে 1 কাপ কেঁচা বাদাম লৈছোঁ, এটা বিলাহী, 4 ফুটা নহৰু, 2টা কেঁচা জলকীয়া, এটা শুকান জলকীয়া, সোৱাদ অনুসৰি নিমখ আৰু এচামুচ কেঁচা সৰিয়হৰ তেল। প্ৰথমতে শুকান কেৰাহী এটাত বাদাম দি ভিডিঅ'টো দেখুৱাৰ ধৰণে এনেদৰে ভাজি ল'ম। এনেদৰে লৰাই লৰাই কিছু পৰ ভাজি থাকিম, গেছটো মিডিয়াম কৰি। এনেদৰে বাদামখিনি ৰঙচুৱা হোৱালে ভাজি ল'ম। বাদামখিনি ৰঙচুৱা হোৱালে 7-8 মিনিটমান সময় লাগে। বাদামখিনি এনেদৰে লৰাই থাকিব লাগে, নহ'লে বাদামখিনি তলৰ পৰা লাগি আহিব। এয়া চাওকচোন, বাদামখিনি হৈ উঠিছে। এনেদৰে লৰাই থাকিলে আৰু কিছু পৰ পিছত বাদামখিনি হৈ উঠিব। 7-8 মিনিটমান ভজাৰ পিছত বাদামখিনি এনেদৰে ৰঙচুৱা হয়, লগতে ফুটফুটকৈ ফুটিব ধৰে, তেতিয়া বাদামখিনি হ'ল বুলি গম পোৱা যায়। তাৰ পিছত বাদামখিনি কাঢ়ি লৈ এখন প্লেটত ভালদৰে ঠাণ্ডা হ'ব দিম। ভালদৰে ঠাণ্ডা হ'লে বাদামৰ বাকলিখিনি এৰাই যায়। তাৰ পিছত গেছটো মিডিয়াম কৰি বিলাহীটো পুৰি ল'ম। বিলাহীটো পুৰোতে মোৰ 5 মিনিটমান সময় লাগিল। এয়া চাওকচোন, বিলাহীটো পুৰি হৈ উঠিছে। এতিয়া বিলাহীটো পানীত থৈ এনেদৰে বাকলি এৰুৱাই ল'লোঁ। তাৰপিছত বিলাহীটো এনেদৰে 4 টুকুৰা কৰি ল'লোঁ। বাদামখিনি ঠাণ্ডা হোৱাৰ পিছত এনেদৰে হাতেৰে মোহাৰি দিলে বাদামৰ বাকলি এৰুৱাই যায়। গোটেইবোৰ বাদামৰ বাকলি ভিডিঅ'টো দেখুৱাৰ ধৰণে এনেদৰে এৰুৱাই লওঁ। এতিয়া মিক্সি বাতি এটাত প্ৰথমে বাদাম আৰু বিলাহী দিলোঁ। তাৰপিছত জলকীয়া, নিমখ আৰু নহৰু দিলোঁ। তাৰপিছত অলপ পানী দিলোঁ। এতিয়া এনেদৰে মিক্সিত চাটনিখিনি পিচি ল'লোঁ। এয়া চাওক, বাদামৰ চাটনি হৈ গ'ল। এতিয়া চাটনিত এচামুচ সৰিয়হৰ তেল দিলোঁ। এয়া চাওক, বাদামৰ চাটনি খাবলৈ ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। যদি আপোনালোকে ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক কৰক আৰু শ্বেয়াৰ কৰক। আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক। লগত থকা বেল আইকনটো ক্লিক কৰক, যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে পাই থাকে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। পুনৰ লগ পাম নতুন ৰেচিপিৰ সৈতে।